Hey guys, welcome back to my channel. I hope you all are well. মই ভালে আছো আকৌ মই গলো আপোনালোকৰ মাজলৈ পুনৰ নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ত মই কি কৰো আপোনালোকে চাই থাকক একচুয়ালি আজি আমি আহিছো অকমান উলাই কিনে কাৰ বহি আছো অকলে আৰু বাবু অকমান উলাই গৈছে আৰু মই কি কৰিছো এই চিপছ খাওঁতে ন এইটা ছোট ছোট বেলুন পাইছিলো ইয়া কিমান ছোট ছোট পাঁচটা পাইছো ইয়া পাঁচটা বেলুন সো এইকেইটাৰ লগতে খেলি আছো আৰু Baita. আৰু ইফালে আম্মা আমি একচুয়ালি আহিছো মৰিগাঁৱত মানে বাইতাই কিবা মেখেলা চাদৰ কিনিব আহিছে সো আমি আহিলো আৰু বাইতাৰ পছন্দৰ মেখেলা চাদৰ লৈ ললে এডজাষ্ট লোৱা হ'ল আৰু এতিয়া আমি আহিছো ফুচকা খাবলৈ সো খাই লওঁ খাই ভাল লাগিছে না বনিপুৰি আম্মা ভাল লাগিছে আমি এতিয়া আহিছোঁ ৰেষ্টুৰেণ্টত কিবা খাবলৈ বিকজ পানীপুৰিটো পেট নভৰিব আৰু মই না মিউট কৰি দিছোঁ বিকজ ইয়াত গান বাজি আছে চ' মোৰ তাত কপিৰাইট ক্লেইম আহি যাব ফৰ ডেট ৰিজন মই মিউট কৰি কিনে মই নিজে পাছত ৰেকৰ্ড কৰিছোঁ আৰু আমাক চাওক কি হাঁহি হাঁহি কফি খাই আছে আৰু আমাৰ ফ্ৰাইড ৰাইচ আহি গ'ল আৰু গাইজ মই ঘৰ আহি পালোহি আৰু ইউ কেন চি মোৰ হেয়াৰ গোটেই মেচি হৈ গৈছে প্লাছ আই ফিল চ' টায়াৰ্ড চ' আৰু এতিয়া ভিডিঅ' নকৰোঁ বাই বাই গাইজ মই টোপনি মাৰিছিলোঁ টোপনি মাৰি কিনে উঠিছোঁ আৰু এতিয়া গধূলি 4টা বাজিছে আৰু বাবুৱে মোক ওলাব দিছে কৈছে যে এবাৰ ফুৰি আহোঁ ৰিপু যাব আমাৰ লগত বাবুৰ ফ্ৰেণ্ড ৰিপু চ' আকৌ মই ভিডিঅ'টো কৰিলোঁ মই মানে কাপোৰ চাপোৰ পিন্ধি ল'লোঁ বাছ মুখখন আৰু চুলিকেইটা চুচিব লগা আছে আৰু এয়া চাওক আমাৰ লগত আৰু এজনী যাব আৰু এইটো হৈছে আমাৰ লিলি এয়া দেখিছা কি ষ্টাইলত চাই তাই আৰু আম্মা বাই বাই এৰি থৈ যাওঁ আপোনাক বহুত দিনৰ মূৰত এটা বস্তু খাব লৈ আচাৰ চ' মই লৈ ল'লোঁ আৰু বাবু খাই আছে শিখৰ আৰু এয়া লিলি আৰু ইয়াত বগৰী গছ দেখিলোঁ চ' বাবুৱে মোৰ বাবে আনিব গৈছে বগৰী এয়া পথাৰ এইবোৰ চাৰিওফালে এইটো ৰাস্তা আৰু বাবুৱে বগৰী লৈ আহিছে মোৰ বাবে আৰু চাওকচোন ইমান ধুনীয়া চৰাইকেইটা দিয়া বগৰীকেইটা থেংক ইউ আৰু ইয়াৰ লিলিয়ে চাই আছে লাগিছে নেকি অলপ অলপ আৰু মই বহুত ফুৰিলোঁ আৰু এতিয়া কিবা এটা খাবলৈ আহিছোঁ আৰু এয়া ৰিপু আৰু সেইখন ৰেষ্টুৰেণ্টত আমি খাবলৈ যাম আৰু এয়া ডিলিচিয়াছ পকৰি গৰম গৰম আৰু বাবুৱে ৰখিব পৰা নাই মই ৰখিব পৰা নাই
2 minutes later আৰু এয়া চব প্লেট খালি আৰু এয়া চিকেন ফ্ৰাইড ৰাইচ তুমি ভিডিঅ' হৈ থাকা আমি খাই থাকো দেখা তুমি চাই দেখি গাইজ বাকী বাট চকেট মেইন আৰু এতিয়া আমি ডাইৰেক্ট ঘৰলৈ যাম কাৰণ চাওক ৰাতিয়ে হ'লহি চ' আমি ঘৰ আহি পালোহি আৰু ইয়াৰ ৰেষ্টুৰেণ্টৰ পৰা চিকেন আনিছিলোঁ পেকিং কৰি চ' এইখিনি খাই লওঁ শুই খাই আছা কেনেকুৱা লাগিছে